ভাৰতৰ ওপৰত যিখিনি কাৰ্য কৰি আছে বিজেপি দলে এতিয়া আমি দেখিবলৈ পাইছোঁ পূব গুৱাহাটী বুলি নহয় সকলো সমষ্টিত কিছুমান এনেকৈ বেনাৰ ফ্লেক্স লগোৱা হৈছে বিহুৰ শুভেচ্ছা দিবৰ কাৰণে ভোগালী বিহুৰ কিন্তু আমি দেখিবলৈ পাইছোঁ যে বিগেন শৰণীয়া ডাঙৰীয়াৰ তেখেতৰ ফ্লেক্সখিনিৰ বাহিৰে এতিয়ালৈকে কোনো এজন প্ৰতিনিধিয়ে হওক বা দল সংগঠনৰ ৰাজনৈতিক বা এনেকুৱা ধৰণৰ কোনোৱে আজিলৈকে মানে এইখিনি এতিয়ালৈকে আঁতৰোৱা নাই তাৰ আপুনি স্বচ্ছ ভাৰতৰ বিষয়ে এইখিনি কি ক'ব আপুনি পোনপ্ৰথমে মই আপোনালোকৰ চেনেলত নমস্কাৰ কৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি স্বচ্ছ ভাৰত অভিযান শুভাৰম্ভ কৰিছিলে সেই শুভাৰম্ভ অনুযায়ী সকলো দেশৰ সকলো প্ৰান্ততে স্বচ্ছ ভাৰত অভিযান যিখিনি ধৰক এতিয়া চাফ চিকুণৰ পৰা আৰম্ভ কৰি সেইখিনি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কৰা হৈছিলে আৰু এতিয়া মই ইমানখিনি ক'বলৈ নাযাওঁ আমাৰ অসম বা গুৱাহাটীখনৰে কথা কৈছোঁ মই যে সকলো দল সংগঠনৰ মই নিজেই ৰাস্তাত আহোঁতে বা ঘৰলৈ উভতাৰ সময়ত যিখিনি দলৰ সংগঠনৰ বেনাৰ দেখিবলৈ পোৱা গৈছিলে এই বেনাৰবিলাক ধৰক যিসকলে নৱবৰ্ষৰ শুভেচ্ছা বা ভোগালী বিহুৰ শুভেচ্ছা দিছিলে সেইসকলে এতিয়াও মানে পৰিষ্কাৰ আৰু পৰিচ্ছন্নতা কৰা নাই আৰু সেইটো বুলিয়ে নহয় ধৰক এতিয়া স্বচ্ছ ভাৰত অভিযান ক'বলৈ গ'লে এতিয়া যিখিনি ধৰক ৰাস্তাৰ ডাষ্টবিন সেই ডাষ্টবিনখিনিৰ ক্ষেত্ৰতো মই ক'বলৈ যাওঁ যে সপ্তাহত 2 দিন বা 3 দিন বা 4 দিন তেনেকৈ জাবৰ জোঁথৰবিলাক হৈ থাকে আৰু মই এইটো আপোনালোকৰ চেনেলৰ দ্বাৰাই মই গুৱাহাটী পৌৰ নিগমৰ কমিশ্যনাৰক মই ক'ব বিচাৰিছোঁ যে এই যিটো চাফ চিকুণৰ ক্ষেত্ৰত তেখেতসকলে যাতে এইটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি থাকে আৰু গুৱাহাটীখন আৰু গোটেই অসমখন যাতে চাফ চিকুণ হৈ থাকে অৰ্থাৎ স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰাই আৰু স্বচ্ছ ভাৰত অভিযানৰ কথাটো হ'ল কি যে আমাৰ বিজেপিৰ দলটোৱে যি স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিলে এই স্বচ্ছ ভাৰত অভিযানত অৱশ্যে আমি কৰি আছোঁ এতিয়া বেলেগ দল সংগঠনে কৰিছে নে কৰা নাই এই বিষয়ে মই নাজানো কিন্তু যিখিনি দেখা পাইছোঁ কংগ্ৰেছেই হওক বা অন্যান্য দল সংগঠনৰ বেনাৰেই হওক এতিয়ালৈকে তেওঁলোকে চাফ চিকুণ কৰা নাই আৰু মই ভাবোঁ যে এই যিখিনি এতিয়া ধৰক চাফ চিকুণৰ ক্ষেত্ৰত যিখিনি কৰোঁ তেখেতসকলেও যাতে অনতিপলমে এই বেনাৰবিলাকেই হওক য'ত যি তেওঁলোকে যি কাৰ্য কৰাৰ বিনিময়ত বেনাৰবিলাক আনিছিলে সেইবিলাক যে অতি সোনকালতে তেওঁলোকে গুচায় এইখিনি কৈয়ে মোৰ বক্তব্য সামৰণি